নমস্কাৰ। আজিৰ এই ভিডিঅ'টিত দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীধৰ শৰ্মাদেৱৰ মাধৱদেৱ নামৰ প্ৰবন্ধটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। মাধৱদেৱ নামৰ প্ৰবন্ধটিৰ প্ৰথম প্ৰশ্নটো হ'ল, কেনে অৱস্থাক ধৰ্মগ্লানি বুলি কোৱা হয়? মানুহে কেতিয়াবা নিজেই বান্ধি লোৱা কিছুমান নীতি নিয়মৰ মাজত নিজেই বন্দী হৈ পৰে, যি কাৰণে কেতিয়াবা এনেবোৰ নীতি নিয়মৰ মাজত আবদ্ধ হৈ থকাৰ বাবে নিজেই অগ্ৰগতিৰ দিশে আগুৱাই যাব নোৱাৰে বা নতুনক আঁকোৱালি ল'ব নোৱাৰে। তেনে ক্ষেত্ৰত মানুহৰ সকলো উন্নতিৰ পথ ৰুদ্ধ হৈ যায়। এনে অৱস্থাকে গীতাত ধৰ্মগ্লানি বুলি কোৱা হৈছে। দ্বিতীয় প্ৰশ্নটো হ'ল, ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পাৰ্থক্য কোনখিনিত আলোচনা কৰা। অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যি এক নৱজাগৰণৰ সূচনা কৰিলে, সেয়া সমস্ত ভাৰতব্যাপী নৱজীৱনৰ সূচনাৰ এটা অংশ মাত্ৰ। ইউৰোপৰ ফালে চকু দিলে দেখা যায় যে তাতো এক নতুন উদ্দীপনাত নতুন ভাৱৰ সেই একে সময়তে মানৱাত্মা জাগি উঠিছে। ইউৰোপত এই যুগৰ আগমন হয় মধ্যযুগৰ সুপ্তিৰ পাছত। যদিও ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ উদ্দেশ্য এটাই, তথাপিও যেন দুয়োৰে মাজত বৈসাদৃশ্য বিৰাজমান। সেইবোৰ হ'ল, ইউৰোপত যি নৱজাগৰণৰ সূচনা হৈছিল, সেই নৱজাগৰণেই জীৱনৰ সৰু ডাঙৰ সকলো কথাকেই সামৰি লৈছিল। তাত কেৱল ধৰ্মৰ পথত এই স্বাধীনতা বা প্ৰাণৰ সোঁত বোৱা নাছিল। জীৱনৰ সকলো কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাৱৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মনৰ হাবিলাসেই আছিল ইউৰোপীয় নৱযুগৰ মাহাত্ম্য। তাৰ বিপৰীতে ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ মূলতঃ মানৱাত্মাৰ মুক্তিৰ কাৰণে, যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাৱৰ ছাঁ পৰিছিল, তথাপিও জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্মিক ভাৰতৰ দৃষ্টি কম আছিল। তাৰ কাৰণ যিয়েই নহওক কিয়, ইউৰোপীয় নৱযুগৰ মাহাত্ম্য ভাৰতীয় নৱযুগৰ মাহাত্ম্যতকৈ বহুগুণে বেছি। তৃতীয় প্ৰশ্নটো হ'ল, মাধৱদেৱ অসম দেশৰ এটি উজ্জ্বল ৰত্নস্বৰূপে চিৰকাল বিৰাজ কৰিব, নাইবা মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। অসমৰ নৱবৈষ্ণৱ ধৰ্ম সমস্ত ভাৰতব্যাপী নৱজীৱনৰ সূচনাৰ এটা অংশ মাত্ৰ। সামাজিকভাৱে প্ৰায় মৃত হ'বলৈ ধৰা অসমক মৃত সঞ্জীৱনী মন্ত্ৰেৰে মহাপুৰুষ শংকৰদেৱে যি প্ৰাণ দিলে, সেই কৰ্মত দক্ষিণ হস্তস্বৰূপ ৰূপে কাম কৰিছিল মাধৱদেৱে। শংকৰদেৱৰ এই মহান কাৰ্য অপূৰ্ণ হৈ থাকিলেহেঁতেন যদি এই কৰ্মবীৰ তপস্বী যুৱক আহি তেওঁৰ পবিত্ৰ মতৰ ভাৰখন কান্ধত তুলি নল'লেহেঁতেন। মাধৱদেৱে অসমীয়া ভাষা সাহিত্যৰ বিকাশতো অমূল্য বৰঙণি আগবঢ়াই গৈছে। একোটা জাতিৰ বাবে সকলোতকৈ প্ৰিয় বস্তু হৈছে ভাষা, কাৰণ একোটা ভাষাই একোজন মানুহৰ চিনাকি। মাধৱদেৱে অসমীয়া জাতিৰ প্ৰিয় বস্তু অসমীয়া ভাষাটোকে সবল, সতেজ আৰু দীপ্তিপূৰ্ণ কৰি থৈ গৈছিল। তেখেতে ৰচনা কৰা নামঘোষা অসমীয়া কাব্য জগতত সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। এই ঘোষাখনত 1000 শ্লোক থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। ইয়াৰ উপৰিও চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, অৰ্জুন ভঞ্জন আৰু ভূমি লেটোৱা আদি মাধৱদেৱৰ আন কেইখনমান মূল্যৱান গ্ৰন্থ। মহাপুৰুষ মাধৱদেৱে প্ৰায় 9 কুৰি বৰগীত ৰচনা কৰিছিল। তেওঁৰ বৰগীতবোৰত বিশেষকৈ শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাৰ মনোৰম বৰ্ণনা দেখিবলৈ পোৱা যায়। মহাপুৰুষ মাধৱদেৱ এগৰাকী নাট্যকাৰো আছিল।
নিজেই নাট লিখি তেওঁ সেই নাটসমূহ পৰিচালনাও কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ আখ্যানমূলক ৰচনাসমূহৰ ভিতৰত আদিকাণ্ড ৰামায়ণ উল্লেখযোগ্য। এইগৰাকী মহাপুৰুষ আজি আমাৰ মাজত নাই, যদিও অসমীয়া জাতি তথা সাহিত্য সংস্কৃতিৰ জগতলৈ তেওঁৰ যি অমূল্য অৱদান, সেই অৱদানৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। চতুৰ্থ প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনেধৰণৰ পাৰ্থক্য থকা বুলি প্ৰবন্ধকাৰে উল্লেখ কৰিছে? মাধৱদেৱ পাঠটিত প্ৰবন্ধকাৰ লক্ষ্মীধৰ শৰ্মাদেৱে অসমৰ বৈষ্ণৱ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল বুলি উল্লেখ কৰিছে। শংকৰদেৱে মৃত সঞ্জীৱনী মন্ত্ৰৰে আসামক প্ৰাণ দিছিল আৰু তেখেতৰ সেই অপূৰ্ব কৰ্মতৎপৰতাত দক্ষিণ হস্তস্বৰূপ আছিল মাধৱদেৱ। মাধৱদেৱ আৰু শংকৰদেৱ দুয়োৰে জীৱনৰ মত বিভিন্ন আছিল। মুক্তি অৱশ্যে দুয়ো বিচাৰে। শংকৰদেৱে মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাকক বাদ দি নগৈছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয়, সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদৰ্শ মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা। আনহাতে মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ সকলো ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সাহায্যৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একান্তপতীয়া সেৱা। শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ আছিল। এয়ে দুয়োৰে ভিতৰত পাৰ্থক্য। মাধৱদেৱে প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্ৰকাশিত কৰিছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল, তাকে তেওঁ সম্পূৰ্ণভাৱে জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু শংকৰদেৱৰ ধৰ্মৰ প্ৰতি দৃষ্টি প্ৰধান ৰূপে থাকিলেও তেওঁ মানৱ জীৱনৰ প্ৰচাৰক আৰু সকলোবোৰ কথাতে এক নতুন সোঁত বোৱাইছিল। সাহিত্য, সমাজ সকলোতে তেওঁৰ প্ৰভাৱ পূৰ্ণৰূপে পৰিছিল। যদিও শংকৰ আৰু মাধৱদেৱৰ মত ভিন ভিন, তথাপি উদ্দেশ্য আছিল একে। দুয়োৱে সমাজৰ সৰ্বাংগীন বিকাশৰ বাবেই মানৱক ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰি ভগৱানৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰি পৰম সত্যক উপলব্ধি কৰিবলৈ মানৱক উৎসাহিত কৰা। চমু প্ৰশ্ন উত্তৰ। অসমীয়া ভাষাৰ গৌৰৱ কি বুলি লেখকে কৈছে? অসমীয়া ভাষাৰ গৌৰৱ সাহিত্য বুলি কৈছে। জাতিৰ প্ৰিয়তকৈ প্ৰিয় বস্তু কি, তাক কোনে দীপ্তি পূৰ্ণ কৰি থৈ গৈছে? জাতিৰ প্ৰিয়তকৈ প্ৰিয় বস্তু হ'ল ভাষা, তাক সবল সতেজ দীপ্তিপূৰ্ণ কৰি থৈ গ'ল মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে। অতি চমু উত্তৰ দিয়া। ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পাৰ্থক্য আলোচনা কৰা। ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পাৰ্থক্য হ'ল, ইউৰোপত কেৱল ধৰ্মৰ পথত এই স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল। জীৱনৰ সকলো কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাৱৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মনৰ হাবিলাস, এয়ে ইউৰোপীয় নৱযুগ। আনহাতে ভাৰতৰ নৱযুগ আৰু বৈষ্ণৱ ধৰ্মৰ অভ্যুত্থান মূলকৈ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ কাৰণে সততে প্ৰায় আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাৱৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্মিক ভাৰতৰ দৃষ্টি কম আছিল। আজিৰ এই ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।